নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। দীপাৱলীৰ পৰা এইকেইটা ৰাশিৰ ভাগ্যত ঘটিব পৰিৱৰ্তন, পাব বহু ভাল খবৰ। বন্ধু বান্ধৱীসকল, দীপাৱলীলৈ আৰু কেইটামান দিনহে বাকী আছে। এইবাৰ দীপাৱলী 14 নৱেম্বৰ শনিবাৰৰ দিনা পালন কৰা হ'ব। পোহৰৰ উৎসৱ দীপাৱলী হিন্দু ধৰ্মৰ এক মুখ্য পৰ্ব। এইদিনা ভগৱান ৰামে লংকাত বিজয় প্ৰাপ্তি কৰাৰ পাছত সীতাৰ সৈতে অযোধ্যালৈ আহিছিল। এই আনন্দতে সকলোৱে চাকি জ্বলাই পোহৰাই তুলিছিল। তেতিয়াৰে পৰা দীপাৱলীৰ উদযাপন কৰা হয়। এইবাৰ দীপাৱলী বিশেষ হ'ব, কিয়নো বহু বছৰৰ মূৰত গ্ৰহ নক্ষত্ৰৰ দুৰ্লভ সংযোগ মিলিছে। গুৰু, শুক্ৰ আৰু শনিৰ বিশেষ সংযোগ মিলিছে। এইদিনা গুৰু নিজৰ ৰাশি অৰ্থাৎ ধনু ৰাশিত থাকিব, শনি মকৰ ৰাশিত আৰু শুক্ৰ গ্ৰহ কন্যা ৰাশিত থাকিব। লগতে এইদিনা সৰ্বসিদ্ধি যোগো মিলিছে। গ্ৰহৰ এই দুৰ্লভ সংযোগ কেইটামান ৰাশিৰ কাৰণে অত্যন্ত লাভদায়ক হ'ব। আজিৰ এই ভিডিঅ'ত সেই বিশেষ ৰাশিকেইটাৰ বিষয়ে ক'ম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। তেনেহ'লে পলম নকৰি প্ৰথমেই জানি লওঁ আহক, এইকেইটা ৰাশিৰ কি লাভ হ'ব। বন্ধু বান্ধৱীসকল, দীপাৱলীৰ পৰা এইকেইটা ৰাশিৰ ভাল সময় আৰম্ভ হ'ব। এওঁলোকৰ আৰ্থিক স্থিতি মজবুত হ'ব, যাৰ ফলত ধন সম্বন্ধীয় সকলো সমস্যা দূৰ হ'ব। এই ৰাশিৰ জাতক জাতিকাই এই বছৰত বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। কঠিন পৰিস্থিতিৰ মুখামুখি হ'ব লগা হৈছিল। কিন্তু দীপাৱলীৰ পৰা আপোনাৰ সকলো সমস্যা দূৰ হ'ব। শনিদেৱে নিজে আপোনাৰ ভাগ্য লিখিব, যাৰ বাবে হঠাৎ কোনো ভাল খবৰ পোৱাৰ সম্ভাৱনা প্ৰবল। শনিদেৱৰ কৃপাত আপোনাৰ সকলো সমস্যাৰ সমাধান হ'ব। দীপাৱলী পাছৰে পৰা আপুনি আপোনাৰ জীৱনত বহুতো পৰিৱৰ্তন নিজে অনুভৱ কৰিব। এই বছৰ যিহেতু আপুনি ভবাৰ দৰে ইমান ভাল হৈ উঠা নাই, কিন্তু উদাস নহ'ব, চিন্তা নকৰিব। এই দীপাৱলীৰ পৰা মা লক্ষ্মী আপোনাৰ ঘৰত স্থায়ীভাৱে বাস কৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক, মানসিক, শাৰীৰিক সকলো সমস্যাৰ অন্ত পৰিব। ঘৰলৈ সুখ শান্তি আহিব। পৰিয়ালৰ লগত মধুৰ সম্বন্ধ স্থাপন হ'ব। ইয়াৰ লগতে আপুনি প্ৰতিটো ক্ষেত্ৰতে পৰিয়ালৰ পূৰ্ণ সহযোগিতা পাব। যদি আপুনি এই সময়ছোৱাত কোনো নতুন কাম আৰম্ভ কৰে, অৱশ্যেই সফলতা পাব। প্ৰেমিক প্ৰেমিকাৰ বাবেও এই সময় অত্যন্ত মধুৰ হ'ব। ইজনে আনজনৰ লগত সুখৰ সময় অতিবাহিত কৰিব পাৰিব। দাম্পত্য জীৱন সুখৰ হোৱাৰ লগতে সন্তানৰ পৰাও কোনো ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। মুঠৰ ওপৰত দীপাৱলীৰ পৰা আপোনাৰ ভাগ্য উদয় হ'ব। এফালে আৰ্থিক অনাটন দূৰ হ'ব, আনফালে সম্বন্ধও মধুৰ হৈ উঠিব। এতিয়া জানো আহক সেই বিশেষ ৰাশিকেইটাৰ বিষয়ে। প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি আৰু তুলা ৰাশি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবচোন। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।